গাইছ আমি আহিলোঁ ইয়াতে মথাউৰিত আহোঁতে ইয়াতে বানপানী হৈছে। ইয়াতে মাছ চাছ মাৰি আছে। ইয়াতে বানপানী খালতো পিছাটো নদী আছে। এই মাছ ইয়াতে মাছ মাৰি আছে গাইছ। এই চাওক মাছ পাইছে নে নাই। এই গাড়ী হেৰি আছে। আগতে যাওঁ অলপ খাওঁ কহাই মাছ মাৰি আছে। পানী চানী কহাই আছে। এই চাইডে পাতা চাতা গৈছে। ভাই মাছ পাইছা না? মাছ পাইছা? আগত দেখি যাওঁ আৰু আইচক্ৰীম আছে। বানপানী বহুত পানী চানী আকৌ মানুহ চানুৰে অৱস্থা বেয়া হৈছে এই চাইডত যাই মথাউৰিত দেখি খচৰ আছে মানুহ অহা কষ্ট হৈছে অলপ। ইয়াতে নদীটোও আছে ইয়াতে। এই চাওক এই টেনশ্যন বহি আছে। টেনশ্যন হৈছে ঘৰত যাব কেনেকৈ। যাই সেই তাতে খচৰে একদম ডুব গৈছে। স্কুলো আছে তাতে এখন স্কুলো ডুব গৈছে। তাতে ঘৰত ডুব গৈছে। ইয়াতে মানুহ চানুহ থাকিব পৰা নাই। গাইছ মানুহজনে ইয়াতে থকা কৰিছে বানপানীৰ কাৰণে। এতিয়া ঘৰ বনাইছোঁ আৰু আগতেও বনাইছোঁ গাইছ। তাতে বানপানী হৈছে আৰু এই চাইডেও থাকে মানুহ। এটা গাইছ আৰু এই পানী হৈছে বানপানী থকা কৰিছে। ইয়াতে বানপানী হোৱাৰ অসুবিধা হৈ আছে মানুহ আৰু ইয়াতে ঘৰ চৰ বনাই থাকে। পাৰত মথাউৰিৰ ওপৰত ঘৰ বনাইছে গাইছ। এটা আৰু এই তলত বানপানী ঘৰ চৰটো ৰখিছে গাইছ। আহিলোঁ ইয়াতে আৰু পিছত দেখাবলৈ ঘৰ চৰ ইয়াতে বনাই থাকে। পানীৰ অসুবিধা হৈছে ইয়াতে থকাৰ অসুবিধা হৈছে। ঘৰ চৰ বনাই আছে ইয়াতে গাইছ। ইয়াতে ধান চান আছে পিছাৰো বনাইছে গাইছ। আহিলোঁ আৰু পিছত এতিয়া ঘৰ চৰ দেখাবলৈ ইয়াতে মথাউৰিত থকা কৰিছে। এতিয়া আমি ঘৰত যাওঁ। আহিলোঁ এতিয়া থকা কৰিছে ঘৰত যাওঁ গাইছ। এতিয়া আমি চালোঁ বহুত বানপানী হৈছে। এতিয়া ঘৰত যাওঁ বাই।